হয় নমস্কাৰ বন্ধুসকল মই ডিবাৰমান ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো যে আমি শিক্ষক দিৱস কিয় পালন কৰোঁ এই বিষয়ে আজি মই কম আপোনালোকে এতিয়া যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু লগতে অহা বেল আইকনটো দবাই দিয়ক তেতিয়াহলে মই যিবোৰ ভিডিঅ' আপলোড দিওঁ আপোনালোকে নটিফিকেশনবোৰ পাই থাকিব আজি মোৰ বিষয়টো হ'ল যে আমি শিক্ষক দিৱস কিয় পালন কৰোঁ এই শিক্ষক দিৱস পালন কৰাৰ আঁৰত এটা মহান উদ্দেশ্য আছে আমাৰ দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি দ্বিতীয় ৰাষ্ট্ৰপতি তথা এজন সুদক্ষ দাৰ্শনিক সিদ্ধ পুৰুষ তথা মহান গুণৰ অধিকাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল 1888 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামে ঠাইত এটা ব্ৰাহ্মণ পৰিয়ালত হৈছিল তেওঁৰ দেউতাকৰ নাম আছিল বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতাম্মা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1954 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1952 চনৰ পৰা 1956 চনলৈ আৰু 1957 চনৰ পৰা 1962 চনলৈ দুবাৰকৈ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ইয়াৰ পিছতে 1962 চনত তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু এই চনৰে অৰ্থাৎ 1962 চনৰে 5 ছেপ্টেম্বৰ তাৰিখে এজন ছাত্ৰই তেওঁৰ জন্মদিনটো পালন কৰাৰ বাবে অনুমতি বিচাৰিছে আৰু তেতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে এই মহান সিদ্ধপুৰুষগৰাকীয়ে ছাত্ৰগৰাকীক কয় যে মোৰ জন্মদিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰে তেনেহলে মই অধিক আনন্দিত হ'ম আৰু শিক্ষকসকলক সন্মান জনাই তেওঁ এষাৰ কথা কয় যে টিচাৰ্ছ শুড বি দ্য বেষ্ট মাইণ্ড ইন দ্য কাউন্ট্ৰি তাৰপিছত 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে গোটেই দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু এই 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে গতিকে বন্ধুসকল মোৰ আজিৰ বিষয়টো এইখিনিয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু হয়তো শিক্ষক দিৱস কিহৰ কাৰণে পালন কৰা হয় আপোনালোকে বুজি পালে